নমস্কাৰ আপডেটত আপোনালোকক আকৌ এবাৰ স্বাগতম নিবনুৱাসকলৰ বাবে এটা সুখবৰ হয় যেটো কাৰণে আপুনি মেট্ৰিক হায়াৰ সেকেন্ডাৰী ডিগ্ৰী পাছ কৰা সকলৰ বাবে যদি আপুনি এনেই আছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰে নিজৰ জিলাত হ'ব চাকৰিটো আৰু ইয়াত আপুনি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে কি পোষ্ট ওলাইছে কেনেকুৱা ধৰণৰ চাকৰি হ'ব ভিডিঅ'টোত সকলোবিলাক কৈ দিম আৰু কেনেকৈ আবেদন কৰিব লাগিব তাকো কৈ দিম আৰু এতিয়া বলক তেনে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া নটিফিকেশনটো স্টাৰ্ট কৰি যেটো ওলাইছে নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ অৰ্থাৎ নেৰিষ্ট ৰিক্ৰুইটমেণ্ট হয় অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ যেটো ঢেকিয়াজুলিৰ হয় শোণিতপুৰৰ তাত নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিছে যেটো আহিছে নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ কেন্দ্ৰ সমন্বয়কৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে যেটো একচুয়ালি অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমতিপ্ৰাপ্ত পৰীক্ষাৰ বাবে নেৰিষ্ট প্ৰাথমিক বিদ্যালয়সমূহ বৃত্তিমূলক পৰীক্ষাৰ বাবে অসমৰ প্ৰতিখন সৰুবৰ ঠাইৰ পৰা বহু সংখ্যক কেন্দ্ৰ সমন্বয়ক অৰ্থাৎ চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে কিছুমান পদ ওলাইছে যেটোৰ কাৰণে এছএছএলসি এইচএছ গ্ৰেজুৱেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব সৰ্বমুঠ ৩৮,৬৫০টা ভেকেন্সি আছে যেটো সকলোৰে কাৰণে হয় আৰু যেটোত বয়সৰ সীমা ১৮ বছৰৰ পৰা ৪৮ বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত দৰমহাটো আপোনালোকক নিযুক্তি হোৱা প্ৰাৰ্থীক নিজ কেন্দ্ৰটোত হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিমাণ অৰ্থাৎ প্ৰতিটো শ্ৰেণীৰ অতিকমে 20টাকৈ ওপৰত ভিত্তি কৰি চুক্তি অনুযায়ী মাহে ৬,০০০ পৰা ২২,০০০ টকালৈকে মাননি দিয়া হ'ব নতুবা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এটা উচ্চ পৰ্যায়ৰ কমিশ্যন দিয়া হ'ব ইয়াত চেলাৰীটো ফিক্স নহয় আপোনালোকে যিমানখিনি ছাত্ৰ-ছাত্ৰীৰ ওপৰত ডিপেণ্ড কৰি দিয়া হ'ব আৰু ইয়াত এটা কথা কৈছে আপুনি সাক্ষাৎকাৰ দিবলৈ যাওঁতে আপুনি কোনো ধৰণৰ সাধাৰণ মাচুল জমা দিব নালাগে লিখিত পৰীক্ষাসমূহ হ'ব ছেপ্টেম্বৰ অক্টোবৰত হ'ব আৰু সাক্ষাৎকাৰ অক্টোবৰত হ'ব লিখিত পৰীক্ষাসমূহৰ আৰু এই যেটো কাৰণে আপুনি সাক্ষাৎকাৰসমূহ হ'ব গুৱাহাটী জুৰোড জালুকবাৰী ছয়গাঁও একচুয়ালি অল আসাম বুলি ক'ব পাৰি প্ৰত্যেকখন ডিস্ট্ৰিক্টতে প্ৰায় বহুতখিনি জায়গা আছে আপোনালোকে চাব পাৰিব কাৰণ আপুনি এতিয়া ধেমাজি চিলি বৰগাঁও চিলাপথাৰ আছে জোনাই আছে ডিব্ৰুগড় আছে মৰাণ তাৰপা আপুনি দুলিয়াজান তিনিচুকীয়া ডিগবৈ আমগুৰি শিৱসাগৰ নাজিৰা কমলাবাৰী যোৰহাট টিয়ক গোলাঘাট সকলোতে আছে আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ আপোনালোকে এটা এনভেলপত এখন ষ্টেণ্ডাৰ্ড ফৰ্ম বা ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে সব ফিল আপ কৰিব লাগিব যেটো 25 আগষ্টৰ আগত আপোনালোকে ফিল আপ কৰিব লাগিব যেটো 5 টকাৰ এটা ডাক টিকট লগাব লাগিব তাৰপা এটা বায়োডাটাখনৰ সৈতে আপুনি সেন্ড কৰি দিব লাগিব টু দা সেক্ৰেটাৰী মেনেজিং ডাইৰেক্টৰ এমপ্লয়িজ ৰিক্ৰুইটমেণ্ট ট্ৰাষ্ট বোৰ্ড প্ৰাইমাৰী লেভেল নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এডমিনিষ্ট্ৰেটিভ অফিচ বেক সাইড বৰ নামঘৰ ৱাৰ্ড নম্বৰ 1 পিঅ পোষ্ট অফিচ ঢেকিয়াজুলি ডিস্ট্ৰিক্ট শোণিতপুৰ পিন নম্বৰ 784110 আৰু তাৰোপৰি ফোন নম্বৰ কেইটা দিছে আপোনালোকে ফোন কৰি সুধি চাব পাৰে মই ডেসক্ৰিপচনত ইয়াৰ পিডিএফটো আপোনালোকে প্ৰভাইড কৰিম তাত আপোনালোকে চাই ল'ব পাৰিব আৰু তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ হেইসকল বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰক যিসকলে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰি এতিয়া এনেই আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপৰ জৰিয়তে আৰু এতিয়া চেনেল যদি নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক ধন্যবাদ